সো হাই গাইজ, আজি মই আপোনালোকক বুধবাৰ বজাৰৰ পালেং বজাৰবোৰ দেখাম। ইমান ধুনীয়া ধুনীয়া পালেং উঠে তাতে। তো বলক, যিহেতু আপোনালোকেতো জানাই মই বুধবাৰ বজাৰত প্লাইউড ফাৰ্নিচাৰৰ বস্তুবোৰ উঠাওঁ আৰু ইয়াতে বেচা কিনা কৰোঁ। আপোনালোকে দেখিব পাৰিছে মোৰ আজি ষ্টকত মোটামুটি 15 পিচ মই লৈ আহিছোঁ আৰু মই আজি আপোনালোকক পালেং বজাৰ দেখাম। ইমান ধুনীয়া ধুনীয়া পালেংবোৰ লৈ আহে। আপোনালোকৰ বাজেট অনুসৰি ল'ব পাৰে। পালেংবোৰ বহুত ধুনীয়া। তো 10,000ৰ পৰা আপ টু 1,10,000 লৈকে পালেং আছে। তো বলক আমি ডাইৰেক্ট পালেং বজাৰত যাওঁ।